Hello guys, এতিয়া মই ৰকম ভিডিও এটা বনাব লৈছো মোৰ দাঁতটো মানে এতিয়া হিলিছে এতিয়া মোৰ দাঁতটো ঠিক কৰিব মানে হাব মানে হৰাব এতিয়া কেনেকৈ হাম এতিয়া কেনেকৈ হৰাব এতিয়া চাবক এতিয়া এই এনেকৈ এডাল ৰছী ল'ব লাগিব এতিয়া ইয়াৰ দাঁতটো হৰাবলৈ ৰছীডাল এইটো কোলা ৰছী বা বগা ৰছী ল'লেই হ'ল আৰু ৰছীডাল আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা ৰছী এডাল ল'লোঁ তাৰপিছত এতিয়া চাব দেই কি কৰিম তাৰপিছত এনেকৈ এটা গাঁঠি চুচনি গাঁঠি মাৰি ল'ব লাগিব ডাবুল কৰি লওঁ যাতে পটককৈ হেৰি হৈ যায় ছিগি নাযায় ডাবুল কৰিলোঁ তাৰপিছত এনেকৈ এটা চুচনি গাঁঠি এতিয়া এইপিনে এনেকৈ এইটো নিচিনা এনেকৈ লাগিলে চুচনি হৈ যায় ওপৰলৈ মেলা অঁ তাততো এতিয়া দেই হৈ গ'ল অঁ হ'লনে 1 2 3 4 5 6 7 8 নকৰিবি নকাটি দিয়া একো নাই ওপৰ এনেকৈ 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 19 10 হৈলেনে সেইটো দাঁতটো সৰি গ'ল ইয়া আহি গ'ল এইটো চাওক দেখিলে এইটো চা ই কৰি দে পইকান দাঁত কি কৰ ইয়া তেজ ওলাইছে ওচৰলৈ দেখা আকৌ তেজ এইটো চা এতিয়া ধুই দিলে ভাল